নমস্কাৰ, মই প্ৰস্তুতি পৰাশৰ আপোনালোকে মোক চাই আছে বায়ো এছএমএছ ইউটিউব চেনেল। আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ভাল পায় বেলটো টিপিবলৈ নাপাহৰিব। বা এতিয়া হও আপোনাৰ অভিনয় জগতৰ মাজলে আপুনি অভিনয় জগতৰ প্ৰথম খোজ কেতিয়া দিছিলে? মই যেতিয়া প্ৰায় 5 বছৰ বয়স তেতিয়াই মই মঞ্চ নাটক কৰিছিলোঁ। অৰণ্যৰ সাধু নামৰ এখন নাটক, এইখন যোৰহাটৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হৈছিলে। যোৰহাটৰ ঐক্যতান নামৰ এটা সংগঠন আছিলে। মোৰ দেউতাৰ ষ্টুডেণ্ট আছিলে তেওঁলোকেই মই ক'লোৱে যে মই খুব এক্সট্ৰভাৰ্ট আছিলোঁ সৰুৰ পৰাই। নাচ গান কৰি ভাল পাওঁ, কবিতা আবৃত্তি কৰোঁ, যিকোনো কামতে মই আগবাঢ়ি যাওঁ। এই তেনেকৈ ধৰণে মোক নাটকখন কৰিবলৈ আগুৱাই লৈ গ'ল। তাৰপিছত মই কেইবাখনো শিশু নাট কৰিলোঁ যোৰহাটৰ মঞ্চত, বিভিন্ন মঞ্চত। বাহিৰলৈও যাওঁ, যোৰহাটৰ পৰা তেওঁলোকে লৈ যায়। তাৰপিছত এটা গেপ পৰিলে, প্ৰায় ক্লাছ 6-7 মানৰ পৰা আকৌ নাটক কৰিবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত মোৰ এটা ডাঙৰ টাৰ্ণিং পইণ্ট হৈছিলে। মই সীমান্ত ফুকনৰ ডিৰেকশ্যনত যোৰহাটৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত ৰূপালীমখন কৰিছিলোঁ। ৰূপালীম কেৰেক্টাৰটো কৰিছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ। আৰু সেই ৰূপালীম চৰিত্ৰটোৱে মোক সাংঘাতিক ধৰণৰ এটা ইনস্পায়াৰ কৰিলে। সেইখিনি সময়ত খুব সুন্দৰকৈ সমালোচনা হৈছিলে যোৰহাটৰ বিভিন্ন পেপাৰে পত্ৰই। সেইটোৱে মোক এটা ইনস্পায়াৰ কৰাৰ লগতে দায়বদ্ধ কৰিছিলে যে মোৰ অভিনয় যদি অলপ হ'লেও কিবা এটা আছে ভিতৰত, সেইখিনিক মই এনহান্স কৰিব লাগে। আৰু মই ক'ৰবাত এটা প্ৰশান্তি পাওঁ অভিনয় কৰি সৰুৰ পৰাই, সেই প্ৰশান্তিটোক মই আৰু বেছি ডেভেলপ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু সেই যি আৰম্ভণি হ'ল, তাৰপিছৰ পৰা মই অভিনয় কৰি গৈ আছোঁ। অভিনয়ৰ ভিতৰতে মই শিকি গৈ আছোঁ। আজিলৈকে মই কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা লোৱা নাই অভিনয়ৰ ক্ষেত্ৰত। কিন্তু মই যিমানসমূহ কাম কৰিছোঁ বা যিমানসমূহ কেৰেক্টাৰ মই প্লে' কৰিছোঁ, যিমানসমূহ মানুহৰ লগত মই কাম কৰিছোঁ, সেই প্ৰত্যেকজন মানুহৰ পৰা, প্ৰত্যেকটো চৰিত্ৰৰ পৰা, প্ৰত্যেকটো অনুষ্ঠানৰ পৰা মই শিকিবলৈ চেষ্টা কৰি গৈছোঁ আজি পৰ্যন্ত। আজি যদি মই শিকি গৈ আছোঁ। আপোনাক এই মানে অভিনয় জগতত উদ্গনি কোনে দিছিল? মানে মই ক'লোৱে যে 5 বছৰ বয়সত যেতিয়া মই আহিছিলোঁ, সেইখিনি সময়ত উদ্গনি কি বস্তু মই নাজানোৱেই, অভিনয় কি বস্তু সেইটোও নাজানো। সেইখিনি সময়ত ডেফিনেটলি মা দেউতাৰ এটা সাহস আছিলে বা মা দেউতাৰ এটা বিশ্বাস আছিলে যে এই তাই পাৰিব। সেইটো কাৰণেই চাগে আগুৱাই লৈ আহিছিলে। আৰু অভিনয় বা যিকোনো এটা সৃষ্টিশীল বস্তু মানুহৰ তেজত থাকে। এনেকুৱা ধৰণৰ নহয় যে কোনোবাই নিজৰ ভিতৰত নাথাকিলে বা তেজত নাথাকিলে তাক শিকাই কোনোবাই শিকাব পাৰিব। সেইটো এটা মানে স্থিতি নিজৰ ভিতৰত থকা। গতিকে সেই অভিনয়টো মোৰ ভিতৰত চাগে জন্মসূত্ৰে আহিছে, যাৰ কাৰণে ঈশ্বৰে বাটটো সোনকালে প্ৰশস্ত কৰি দিলে। সহজেই মই সোমাই গ'লোঁ অভিনয়ৰ ভিতৰলৈ। আৰু এটা সময়ত এনেকুৱা আছিলে, মই কমাৰ্চৰ পৰা M.Com ফাৰ্ষ্ট ক্লাছলৈ পাছ কৰিছিলোঁ। তেতিয়া মোক কমাৰ্চৰ বিভিন্ন প্ৰফেচনেল লাইন ল'বলৈ মোক বহুত আমাৰ শুভাকাংক্ষীয়ে প্ৰেছাৰাইজ কৰিছিলে যে অভিনয়টো, আৰু এতিয়াও হয়ো অসমত থিয়েটাৰৰ বাহিৰে অভিনয় কৰি খুটি খাব পৰা পৰিৱেশ এতিয়াও হোৱাগৈ নাই। চিনেমা কৰি খুটি খাব পৰা পৰিৱেশ হোৱাগৈ নাই। আমি ভাগ্যৱান যে আমি এখন ঘৰ আধা পৰিমাণে চলাব লাগে। মোৰ মানুহজনে আধা চলাই, আধা মই চলাব লাগে। কিন্তু যেতিয়া এজন মানুহৰ মানে মেল পাৰ্চনৰ ওপৰত যেতিয়া সম্পূৰ্ণ দায়িত্ব আহিব, সেইজন মানুহে কিন্তু অকল অভিনয় কৰিবলৈ ঘৰখন চলোৱাটো টান হৈ যায় অসমত, বিশেষকৈ অভিনয় কৰি। গতিকে এইখিনি সময়ত তেনেকুৱা ধৰণৰ হেৰিও অহা নহয়। গতিকে তেতিয়াও মই ক'ৰবাত এনেকুৱা অনুভৱ কৰিলোঁ যে আজি অভিনয় কৰি বা এগৰাকী মানুহ হিচাপে, এগৰাকী শিল্পী হিচাপে মই যে মানুহৰ মাজত আছোঁ, মই যিখিনি মৰম পাইছোঁ, আদৰ পাইছোঁ, যিখিনি সন্মান পাইছোঁ, চাগে বেলেগ এটা প্ৰফেচনেল লাইনত যোৱা হ'লে মই সিমানখিনি মৰম নাপালোঁহেঁতেন। আৰু সেই মৰমখিনি কিন্তু আমাৰ কাৰণে নাঙুৰাইছে, আমাৰ কাৰণে আশীৰ্বাদ। এই হিউমেন যিখিনি আমি আদৰ পাওঁ, সেই আদৰখিনি আমাৰ কাৰণে বৰ ডাঙৰ সম্পত্তি। গতিকে মই নিজে খুব প্ৰিভিলেজ ফিল কৰোঁ, লাকি ফিল কৰোঁ যে মই এতিয়াও এই লাইনটোতে আছোঁ। আৰু যদি ঈশ্বৰে কৰে একেবাৰে শেষ সময়লৈকে মই এই লাইনটোতে থাকিবলৈ বিচাৰোঁ। হয়, আপোনাৰ জীৱনৰ লক্ষ্য কি আছিল? যদি আপুনি অভিনয় জগতত নাহিলহেঁতেন, মোৰ কি কৰিলে? একো লক্ষ্য নাই। মই খুব কম লক্ষ্য লৈ জীয়াই থকা মানুহ। মই আগতেই কৈছোঁ যে মোৰ সন্মুখত যি আহে মই খুব নিষ্ঠাৰে কাম কৰিবলৈ চেষ্টা কৰোঁ। যি আহে, সেয়া লাগিলে মোৰ পঢ়া শুনা হওক, সেয়া লাগিলে মোৰ দায়িত্ববোধ হওক, সেয়া লাগিলে মোৰ প্ৰফেচনেল ফিল্ড হওক, অভিনয় হওক, যি হওক লাগিলে মই খুব নিষ্ঠাৰে কৰিবলৈ চেষ্টা কৰোঁ। সেইটোৱে মোৰ লক্ষ্য। মোৰ ডেডিকেশ্যন, মোৰ নিষ্ঠা, মোৰ কষ্ট ইজ মাই গুড। সেইটো মোৰ লক্ষ্য। আপোনাৰ প্ৰথম অভিনয় ক'ত আছিল? কেমেৰাৰ সন্মুখত আছিল নে মঞ্চত আছিল? মঞ্চত 5 বছৰ বয়সত কেমেৰাৰ সন্মুখত অহা নাই, মঞ্চতে অভিনয় কৰিছোঁ। এটা দীঘলীয়া সময় মঞ্চত অভিনয় কৰিছোঁ। তাৰ পাছত মই প্ৰথম কেমেৰালৈ আহিছোঁ মোটামুটি চাগে 97 মানত আহিছোঁ নেকি, বৰ্ণালী নামৰ এখন চিৰিয়েলৰ যোগেদি। গতিকে এটা দীঘলীয়া সময় অভিনয়ৰ আদিপাতটো শিকি লৈছোঁ মঞ্চত। আৰু মঞ্চত যেতিয়া মই অভিনয় কৰি থাকোঁ, তেতিয়া মই চাগে নকৰা চৰিত্ৰ নাছিলেই নেকি। বহুত কম বয়সত মই বিভিন্ন ধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ সুবিধা পাইছিলোঁ। আৰু সেই সুবিধাটো মোক যোৰহাটৰ মঞ্চসমূহে দিছিলে। আৰু সেই চৰিত্ৰসমূহৰ কাৰণে আজি কিন্তু এইগৰাকী মানুহৰ দৰ্শকে দেখি আছে। আপোনাৰ ভ্ৰাম্যমানত প্ৰৱেশ কেতিয়া হৈছিল? 2005-06ত মই শকুন্তলাত প্ৰথম বছৰ আহিছিলোঁ। তাৰপিছত কোহিনুৰ থিয়েটাৰ, বৰদৈচিলা, ভাগ্যদেৱী, তাৰপিছত এটা গেপ লোৱা হ'ল।
ছোৱালী আহিলে আমাৰ জীৱনলৈ। তাৰপাছত আকৌ মই হেঙুল, ৰাজতিলক, তাৰপিছত আবাহন 3 বছৰ। আগৰ ভ্ৰাম্যমান আৰু বৰ্তমানৰ ভ্ৰাম্যমানৰ মাজত আপুনি কিবা পাৰ্থক্য দেখা পায় আছে নেকি? আছে পাৰ্থক্য আছে, কাৰণ সামাজিক পৰিৱেশটো যিমান সলনি হৈ গৈ থাকে তেনেধৰণে এই ৰিপ্ৰেজেণ্টেশ্যনবোৰ সলনি হৈ থাকে। কাৰণ ভ্ৰাম্যমান হওক বা যিকোনো এটা মিডিয়া হওক, সেইখিনি হৈছে সমাজৰ প্ৰতিফলন। সমাজত যিটো বস্তু ঘটি থাকে সেইটোৱে আমি দেখুৱাবলৈ চেষ্টা কৰোঁ। আগৰ নাটকসমূহৰ যিটো ষ্টাইল আছিলে, সেই ষ্টাইলটো এতিয়াৰ জেনেৰেশ্যনে কোনো ঢুকি নাপায়গৈ। ভাল নাটক সেইকাৰণে আছে। ভাল নাপায় বুলি মই নকওঁ, ঢুকি নাপায়গৈ। কাৰণ আগতে মানুহবোৰ অকণমান ছিৰিয়াছ আছিলে, মানুহবোৰে অকণমান তত্ত্বগধুৰ বস্তু ভাল পাইছিলে, মানুহবোৰে অকণমান ভিতৰত সোমাই কিছুমান বস্তু চিন্তা কৰিছিলে। আজিকালি চিন্তা কৰাৰ সময় নাই, ওপৰে ওপৰে যায়, চব মানুহ আজিকালি ওপৰে ওপৰে যায়। তাৰ মাজত আমাৰ যিখিনি দায়বদ্ধতা আছে সেইখিনি লৈ আমি সেইখিনি মানুহক অলপ মটিভেট কৰি হ'লেও এটা বাৰ্তা পঠিয়াটো বৰ টান কাম। গতিকে আজিৰ সময়ৰ ভাল নাটক লিখাটো বৰ টান, কাৰণ এখন ভাল নাটকে মনোগ্ৰাহী নহৈ মানুহে তাক ডিছকাৰ্ড কৰি দিয়াৰ মানে সম্ভাৱনা আটাইতকৈ বেছি থাকে। কিন্তু তাৰ হিন্দীও নোহোৱা নহয়। মই নিজেই মোৰ জীৱনৰ 2-3খন অতি ভাল নাটক কৰিছোঁ। অভিনেত্ৰী এখন সাংঘাতিক ভাল নাটক, সাংঘাতিক মেছেজ থকা নাটক। ঠিক তেনেধৰণে সম্ৰাজ্ঞী যোৱা বছৰ কৰিছোঁ। এই মৰম দিয়া মোক এখন খুব ভাল নাটক। সেই নাটকসমূহৰ যোগেদি এটা খুব ধুনীয়া মেছেজ আমি দৰ্শকলৈ উপস্থাপন কৰিছোঁ। আৰু মই বিশেষকৈ মোৰ চৰিত্ৰসমূহৰ যোগেদি এগৰাকী নাৰীক মই মানসিকভাৱে নহয় শাৰীৰিকভাৱে মই খুব শক্তিশালীৰ ওপৰত প্ৰেজেণ্ট কৰিছোঁ যে অন্যায় এখনে প্ৰতিবাদ কৰিব লাগে, আত্মসন্মান সহকাৰে জীয়াই থাকিব লাগে। সেইটোৱে মোৰ কাৰণে ডাঙৰ আটাইতকৈ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট মোৰ বাৰ্তা। আৰু সেইটো মোৰ ক'ৰবাত সফল নোহোৱাও নহয়। কিন্তু কাৰণ মোৰ চৰিত্ৰসমূহ চাই বিভিন্ন ঠাইত বহুত মহিলা মোৰ ওচৰলৈ আহি মাত্ৰ এটা কথাই কয় যে আমি সাংঘাতিক সাহস পাইছোঁ আপোনাৰ সাহসখিনি দেখি, আপোনাৰ অভিনয়খিনি দেখি। মই ভাবোঁ এইটোৱে এটা আন্দোলন। আৰু আগৰ নাটকসমূহত অভিনয় কৰাৰ ইচ্ছা মোৰ থাকি গ'ল। কিন্তু মই যেতিয়া ভ্ৰাম্যমানলৈ আহিলোঁ তেতিয়াৰ পৰা এটা বেলেগ চেঞ্জ এটা আহিলে। তাৰ মাজতে এতিয়া ভাল অভিনয় কৰি আছোঁ, ভাল চৰিত্ৰও কৰি আছোঁ, কমাৰ্চিয়েল নাটকো কৰি আছোঁ। ভ্ৰাম্যমান জগত আৰু চলচ্চিত্ৰ জগতৰ পাৰ্থক্যটো ক'ব অলপ। পাৰ্থক্যটো সকলোৱে জানেই, এটা প্ৰত্যক্ষ মিডিয়াম, এটা পৰোক্ষ মিডিয়াম। ভ্ৰাম্যমান হৈছে দৰ্শকৰ একদম ওচৰলৈ যায়, গাঁৱে বিভিন্ন ঠাইলৈ দৰ্শকৰ ওচৰলৈ যায়। গতিকে উৎসৱৰ নিচিনা পৰিৱেশ সৃষ্টি হয় এটা অঞ্চলত। আৰু অতি ওচৰতে যেতিয়া শিল্পীসকলক পায়, অভিনয় পায়, টেকনিকেল আপগ্ৰেডেশ্যন পায়, গতিকে ডেফিনেটলি মানুহে বেছিকৈ চাবলৈ যায়। আৰু চিনেমা হৈছে কি, চিনেমালৈ মানুহ আগবাঢ়ি যাব লাগে, হলটোলৈ আগুৱাই যাব লাগে। অসমত হলৰ অৱস্থা বেয়া আছিল, এতিয়া বাৰু অলপ অলপ ভাল হৈছে। চিনেমাৰ ষ্টাইলছবোৰ অলপ ডিগ্ৰেড হৈছিলে, এতিয়া বাৰু অলপ অলপ ভাল হৈছে। গতিকে সেই চেঞ্জটো সেইটোৱেই। কাৰণ চিনেমালৈ এতিয়া মানুহ কমকৈ যায়, কাৰণ চাগে ক'ৰবাত আমি কোনো কাৰণেও চিনেমা দিব পৰা নাই, যিখিনি চিনেমাই মানুহক ধৰি ৰাখে। অসমীয়া চলচ্চিত্ৰ জগতটো অৱস্থা খুবেই বেয়া আচলতে। এই খুব বেয়া হোৱাৰ কাৰণটো কি, মূল কাৰণটো কি? কাৰণটো বহুত আছে। মাৰ্কেটখন বৰ সৰু আৰু অসমখনত মানে বহুত ঠাইত বিভক্ত হৈ আছে। এতিয়া বৃহত্তৰ অসমত আমি যদি বৰাক ভেলীলৈ যাওঁ, তাত অসমীয়া চিনেমা নচলে, বেংগলী চিনেমা চলে, ইফালে গ'লে বেংগলী চিনেমা চলে। গতিকে গোটেই অসমখনত চাবলৈ গ'লে কিন্তু অসমীয়া ভাষাৰ চিনেমা চলাৰ মাৰ্কেটখন তেনেই নগণ্য, তেনেই তাকৰ। সেই তাকৰ মাৰ্কেটৰ ভিতৰত পুৰণা যিমানসমূহ হল আছে, সেই হলসমূহৰ অৱস্থা খুব বেয়া আছে। এতিয়া বাৰু অলপ অলপ প্ৰাইভেট ছেক্টৰত বহুতে চেষ্টা কৰিছে, কিন্তু সেই চেষ্টাটো কিন্তু অসমীয়া চিনেমাৰ ওপৰত নিৰ্ভৰশীল হৈ কৰা নাই। বলিউডৰ হলিউডৰ চিনেমাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। গতিকে তেওঁলোকে ডেফিনেটলি তেওঁলোকৰ ব্যৱসায়টোৰ কাৰণে বাহিৰৰ চিনেমাখনত প্ৰাধান্য দিবই। তৃতীয় কাৰণটো হৈছে যে আমি ক'ৰবাত যিসমূহ মানুহ জড়িত হৈ আছোঁ, সেইসমূহ মানুহে অলপ চিন্তা চৰ্চা কৰিব লাগে। যে মই অলপ আগতে ক'লোৱেই যে মানুহক এতিয়া তত্ত্বগধুৰ কথা কৈ বুজোৱা বৰ টান, কাৰণ মানুহৰ সময় বৰ কম, মানুহে ওপৰে ওপৰে চলি থাকে। সেই ওপৰে ওপৰে চলি থকা মানুহখিনিক বহুৱাই ৰখাটোও বৰ টান। কিন্তু আগতে মানুহখিনিয়ে এখন নাটক যেতিয়া চলে, এইখন নাটকত অমুকে লিখিছে দেই, অমুকে অভিনয় কৰিছে, সেইটো বুলিও বহি থাকে। আজিকালি সেইটো বুলি নবহে। কিন্তু যদি ভাল নাপায়, যদি মনোগ্ৰাহী নহয়, মনোগ্ৰাহীটো দুটা ধৰণৰ কথা আছে। মনোগ্ৰাহী স্থূলও হ'ব পাৰে, ভাল সুস্থও হ'ব পাৰে। কিন্তু যদি মনোগ্ৰাহী নহয়, তেওঁলোকে নাচায়। সমস্যাটো সেইটো হৈছে, কাৰণ মানুহৰ এতিয়া মানে এই ইনডেপ্থ যিটো যোৱাৰ টেণ্ডেঞ্চি, সেইটো একেবাৰে নাইকিয়া হৈ গৈছে প্ৰত্যেক মানুহৰ। তাৰ মাজত 1-2 মানুহ আছে যি এতিয়াও ভাল কাম চাই ভাল পায়। গতিকে চিনেমা এখন সৃষ্টি কৰাৰ সময়ত আমি সেই কথাখিনিও গুৰুত্ব সহকাৰে ল'ব লাগিব। সুস্থ চিনেমা, কিন্তু মনোগ্ৰাহী কৰি এটলিষ্ট 2 ঘণ্টা সময় মানুহক বহুৱাই থ'বলৈ বাধ্য কৰিবলৈ আমি পাৰিব লাগিব। আপোনাৰ এটা কথা সুধো কি, আপোনাৰ ভ্ৰাম্যমান জগতত মূল প্ৰতিদ্বন্দ্বী কোন বুলি ভাবে? মই নিজেই প্ৰতিদ্বন্দ্বী মানুহৰ কাৰণে সদায় নিজেই হ'ব লাগে। আৰু মই কিন্তু মোতকৈ চবতকৈ ওপৰত ৰাখোঁ।
মই বৰ্ষাৰ অভিনয় চাই খুব ভাল পাওঁ, চম্পকাৰ অভিনয় চাই ভাল পাওঁ, তপনাৰ ভাল পাওঁ চাই, যতীনৰো চাই ভাল পাওঁ মই। যিমানসমূহ অভিনয় শিল্পী এতিয়ালৈকে ভ্ৰাম্যমানত আহিছে, সুৰেন্দ্ৰৰ অভিনয় মই ভাল পাওঁ। মই আমাৰ আৰু কোন আছে আছে যতীন দাস তপন দাস যিমান সমূহ মানে পুৰণা শিল্পী হওক নতুন শিল্পী হওক প্ৰত্যেকৰ অভিনয় চাবলৈ মই কিবা নিজে তিনিটা শ্ব' কৰি মই দৌৰি যাওঁ। তাৰ মই তেওঁলোকৰ পৰা শিকোঁ, তেওঁলোকৰ সেই অভিনয় তেওঁলোকৰ সেই নিষ্ঠাৰ পৰা মই বহুত বস্তু শিকোঁ। মই নাভাবোঁ যে মই তেওঁলোকতকৈ ওপৰত, মই নিজে নিজৰ প্ৰতিদান নিজে কৰিবলৈ চেষ্টা কৰিম বুলি কৈছোঁ। নিজকে নিজে ইমপ্ৰুভ কৰিব চেষ্টা কৰি আছে। থাকিবই লাগিব, ইমপ্ৰুভ নহ'লে মানুহৰ তাতে শেষ আৰু ফুল ষ্টপ লাগি যাব তাতে। বহু ক্ষেত্ৰত দেখা যায় মানে কি অভিনয় জগত মানে অভিনেতা অভিনেত্ৰীসকলে অভিনয় জগতৰ পৰা আঁতৰি ৰাজনীতি ক্ষেত্ৰলৈ গুচি যায়। অসমৰ ৰাইজে আপোনাৰ ক্ষেত্ৰতো কিবা তেনেকুৱা দেখা পাব নেকি ভৱিষ্যতে? এতিয়ালৈকেতো পোৱা নাই, কাৰণ ভৱিষ্যতে দেখা পাব নেকি? মই ৰাজনীতিলৈ যাবলৈ হ'লে এই গোটেই ৰাজনীতিৰ পৰিৱেশটো সলনি হ'ব লাগিব। ইমান খাৰাংখাচ মানুহ, ইমান চিধা মানুহ, এই এনেকুৱা চিধা মানুহৰ জেগা নাই কিন্তু ৰাজনীতিত, ঠাই নাই এতিয়া। আজিকালি ৰাজনীতিটো ৰাজনীতিয়ে টিপিকেল ৰাজনীতি শব্দ, দেখি ৰাজনীতি সুস্থ ৰাজনীতি বুলি মই নকওঁ। গতিকে মোৰ নিচিনা মানুহৰ কাৰণে ঠাই নাই তাতে, এতিয়া অন্ততঃ ঠাই নাই। পিছত সলনি হয় বেলেগ কথা। বিৰাট কাজিয়া লাগিবগৈ মই ৰাজনীতি লাগিলে, দুপাত মাৰপিট লাগিব চাগে। আপোনাক মানে কি ভ্ৰাম্যমান জগতত ডাবুল এক্টিং কৰা দেখা পাওঁ। বহুকেইখন নাটকত দেখা পাইছো মানে কি আপুনি সেইটো কৰি বাবা ল'বলৈ সক্ষম হৈছে। আপোনাৰ কাৰণে এইটো কেনেকৈ সম্ভৱ? কেনেকৈ সম্ভৱ হ'ব পাৰে? ডাবল ৰোলটো চিনেমাত কৰাটো সহজ, নাটকত ডাবল ৰোলটো যেতিয়া ছেকেণ্ডত আমি সলনি হ'ব লাগিব, সেইটো আটাইতকৈ টান কথা। মানুহে দেখিবলৈ বৰ সহজ যেন লাগে, কিন্তু এটা চৰিত্ৰৰ ভিতৰত সোমাই সেই চৰিত্ৰটোক নিজৰ ভিতৰত স্থাপন কৰোঁতে মানুহ যদি 1 ছেকেণ্ড সময় লাগে, সেইটো বৰ ডাঙৰ ক্ৰেডিট দিব। আৰু যিটো মই এতিয়া ডাবল ৰোলৰ যোগেদি কৰি আছোঁ, আজি মাৰ্চৱালী সাতশিষ্ট কৰিলোঁ, সেইসমূহ নাটকত মই 3-4 ছেকেণ্ডত ইটোৰ পৰা সিটোলৈ ওলাব লাগে। সম্পূৰ্ণ পৃথক গেটাপটোতো মই বেলেগ কথা, গেটাপটো সলনি কৰোঁতে বেছি সময় নালাগে মানুহক, কিন্তু চৰিত্ৰটো সোমাবলৈতো মানুহক সময় লাগে, চৰিত্ৰটোৰ ভাৱভংগীবোৰ ল'বলৈতো সময় লাগে, মডুলেশ্যনটো চেঞ্জ কৰিবলৈতো সময় লাগে মানুহক। গতিকে সেই যে খন্তেকতে সলনি হৈছোঁ, সেইটো মোৰ কাৰণে বৰ ডাঙৰ এক্সামিনেশ্যন, পৰীক্ষা মোৰ কাৰণে। আৰু সেই পৰীক্ষাটোত মই মানে শতাংশটো বঢ়াবলৈ চেষ্টা কৰি গৈ আছোঁ। আপোনাক 100 দিব মানুহে, সেইটো বাৰু মানে মানুহৰ আশীৰ্বাদ দিছে, মোৰ কষ্টখিনি মানুহে স্বীকৃতি দিছে, সেইটোৱে কথা। হয়, আপোনাৰ এতিয়ালৈকে যিমান কেইখন ভ্ৰাম্যমানত নাটক মানে আপুনি কৰিলে, তাৰ ভিতৰত আপোনাৰ মতে মানে আপোনাৰ মতে শ্ৰেষ্ঠ কোনখন? অভিনেত্ৰী শ্ৰেষ্ঠ। অভিনেত্ৰীটো মোৰ খুব মানে অল টাইম ফেভৰেট এখন নাটক। সুন্দৰ স্ক্ৰিপ্ট আছিলে অভিনেত্ৰীৰ, সংলাপবোৰ বিৰাট ভাল আছিলে অভিনেত্ৰীৰ, এটা বেলেগ ষ্টাইলৰ বেলেগ মজাৰ নাটক আছিলে। আৰু সেইখন নাটক এনেকুৱা সময়ো হৈছে যে মই বিভিন্ন ঠাইত যেতিয়া কৰিবলৈ যাওঁ, মহাৰাণী আছিলে সেই বছৰ, খুব পপুলাৰ হৈছিলে মহাৰাণীখন। মহাৰাণীও ভাল নাটক আছিলে, এটা সাংঘাতিক ছ'চিয়েল মেছেজ আছিলে মহাৰাণী। কিন্তু কেতিয়াবা যে সৰু বাচ্চাবোৰ মোৰ ওচৰলৈ আহে, তেতিয়া মই সুধোঁ কোনটো নাটক চাই ভাল লাগে। বহুত ঠাইত কিন্তু কয় যে অভিনেত্ৰী ভাল লাগে, সেইটো মোৰ কাৰণে বৰ ডাঙৰ মানে প্লাছ পইণ্ট। তেতিয়া মোৰ ভাৱ হয় যে আমি যিমান ভাবোঁ যে বস্তুবাদী হৈ গৈ আছে, কিন্তু ক'ৰবাত অলপ এচাম আছে কিন্তু যি এতিয়াও ভাল নাটক চাই ভাল পায়। কিন্তু সেই ভাল নাটকৰ মাজত কিন্তু আমি এনেকুৱা নহয় যে আমি অকল ভাষণ দিয়ে শুনাই থাকিম, অকল কথাই কৈ থাকিম। অভিনেত্ৰীৰ মাজত চব আছিলে, তাত কমাৰ্চিয়েলিজিমো আছিলে, সুস্থ সংলাপ আছিলে, অভিনয় আছিলে, সকলো আছিলে। তেওঁ সকলো দিশৰ পৰা এখন শ্ৰেষ্ঠ নাটক আছে অভিনেত্ৰী। আপুনি আবাহন থিয়েটাৰত আছে এইবাৰ আবাহন থিয়েটাৰৰ প্ৰস্তুতি কেনেকুৱা? ভাল, তুষাৰ প্ৰস্তুতি চলি আছে এতিয়া। আমি 3খন নাটক লৈছোঁ, সন্যাসিনী, মাধুৰী মোৰ নাম আৰু মকৰাজাল। হয়, এতিয়া মাধুৰী মোৰ নামতো সাংঘাতিক ধৰণৰ ড্ৰামেটিক ক্লাইমেক্স আছে, এতিয়া আমি সেইখনৰে ৰিহাৰ্চেল চলি আছে আমাৰ। টান নাটক এখন, আৰু চৰিত্ৰটোও যথেষ্ট টান মোৰ, মানে ইমান বেছি মেণ্টেল ফ্লাকচুৱেশ্যনছ আছে। গতিকে সেইখন নাটক ডেফিনেটলি মানুহে চাই ভাল পাব মোৰ বিশ্বাস আছে। আৰু যিটো ইম'শ্যন লাগে, ইনহেৰিটেণ্ট যিটো ইম'শ্যন লাগে নাটক এখন, সেইটো খুব বেছি পৰিমাণে আছে। সন্যাসিনীখন এতিয়ালৈকে আমি আৰম্ভ কৰা নাই। সন্যাসিনীখনৰো এখন খুব চেঞ্চিটিভ নাটক হ'ব বুলি মই আশাবাদী, কাৰণ যোৱা বছৰ আমি সম্ৰাজ্ঞী যেনেকুৱা ধৰণৰ কৰিছিলোঁ, তেনেকুৱা ধৰণৰ চাগে সন্যাসিনীখন হ'ব। এগৰাকী নাৰীৰ মনৰ ভিতৰৰ পৃথিৱীখনৰ কথা। আৰু মকৰাজাল আজি বহুত বছৰৰ মূৰত ভ্ৰাম্যমানত ছাছপেন্স ধৰ্মী নাটক আহিছে মকৰাজাল। গতিকে মকৰাজালখনক মই খুব ভাল পাইছোঁ কৰি, সেইখন আমাৰ কমপ্লিট হৈ গ'ল, খুব চিজিল হৈছে নাটকখন। আৰু ছাছপেন্স ধৰ্মী নাটকত আটাইতকৈ স্ক্ৰিপ্টটো বহুত ডাঙৰ ইনগ্ৰেডিয়েণ্ট। যদি স্ক্ৰিপ্টটোত সেই ছাছপেন্সটো নাথাকে, তেতিয়াহ'লে কিন্তু মানুহে নাটকখন উপভোগ্য নহয়। কিন্তু সেই ছাছপেন্সটো খুব সুন্দৰকৈ স্ক্ৰিপ্টটো ধৰি ৰখা হৈছে। প্ৰতিটো মুহূৰ্তত মানুহৰ এনেকুৱা লাগিব কি হ'ব এতিয়া, ইয়াৰ পিছত কি হ'ব, ইয়াৰ পিছত কি হ'ব, শেষলৈকে চাবলৈ মানুহ বাধ্য হ'ব। সেইটোৱে ডাঙৰ প্লাছ পইণ্ট নাটকৰ। গতিকে আপোনালোকে চাবলৈ নাপাহৰিব আবাহনৰ এইবছৰৰ 3খন নাটক।
কেনেকুৱা ৰোল আছে কোনখন নাটকত আপোনাৰ কেনেকুৱা ৰোল আছে তিনিখনে বেলেগ বেলেগ কন্যাখিনিত মই এগৰাকী অতি সাধাৰণ ছোৱালী এজনী মাধুৰী মোৰ নামত মোৰ দুটা শ্বেড যদিও ডাবল কেৰেক্টাৰ নহয় কিন্তু দুটা মানে ৰূপ মানুহে দেখা পাব তাতে ষ্ট্ৰং এজনী ছোৱালী তাৰপিছতে মাতৃত্বৰ সুবাসেৰে মানে মাধুৰী মোৰ নাটকখন আৰু মকৰা জিলাৰ এগৰাকী CBI অফিচাৰ CBI কৰি মই এনেও ভাল পাওঁ সদায় পুলিচৰ ৰোল কৰি মই বিৰাট ভাল পাওঁ গতিকে সেইটো একদম ছাল থকা এটা ধুনীয়া কেৰেক্টাৰ মকৰা জিলাত মই খুব ষ্টাইলাইজ এটা কাম কৰিবলৈ চেষ্টা কৰিছোঁ চাওঁ কেনেকুৱা পাই নাথাকে আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ নাটক অভিনেত্ৰী বুলি ক'লে তাৰ ডাইলগ শুনাব নেকি অভিনেত্ৰী ডাইলগ সম্পূৰ্ণৰূপে মনত নাই এতিয়া মোৰ এটা মানে ঠিক ডাইলগ আকাৰে মনত নাই এটা কথা মোৰ বৰ ভাল লাগে তাত মন্দিৰা আছিলে নেকি নামটো অপৰূপাক মানে মাকে সদায় কয় যে ছোৱালীবোৰে কেতিয়াও নিজক দুৰ্বল কৰি আনৰ আগত উপস্থাপন কৰিব নালাগে তেতিয়া মানুহবোৰে সদায় চান্স ল'বলৈ চেষ্টা কৰে তোমাৰ ভিতৰত যদি ধুমুহাও চলি থাকে তুমি এগৰাকী সবল মানুহ হিচাপে লোকৰ আগত নিজকে প্ৰেজেণ্ট কৰিবলৈ সদায় চেষ্টা কৰিব লাগে সেইটো বৰ ডাঙৰ মানে টেগলাইন আছিলে নাটকখনৰ আৰু সেই টেগলাইনটোৱে গোটেই নাটকখন হৈ থাকে তাই জীৱনত ইমান ধুমুহা আহে ইমান হেৰি আহে তাই কোনোদিন কিন্তু নাকান্দিলে তাই চকু পানী টুকি কেতিয়াও মানুহক নেদেখুৱালে ভিতৰত তাই কান্দে অকলশৰে কান্দে কিন্তু কেতিয়াও মানুহৰ লগত নেদেখুৱালে যাতে কোনো তাইক চান্স ল'ব নোৱাৰে সেইটো বৰ ডাঙৰ কথা কিন্তু দেই এগৰাকী মহিলাৰ ক্ষেত্ৰত সেইটো আচলতে ডাঙৰ কথা এইবাৰ নাট্যবৰ্ষৰ এটা আপোনাৰ দুখন নাটকটো কমপ্লিট হ'লে তো এটা ভাল লগা আপোনাৰ ডাইলগ মাধুৰী মোৰ নামৰে ডাইলগ এটা আছে এই যেতিয়া সৰু বাচ্ছাটোৰ তাইৰ মাধুৰীৰ চিন থাকে তেনেকৈ সেই মাইনা মোৰ কলিজা হয় আৰু মোৰ গোটেই শৰীৰটোক দুফাল কৰি তেনে কোনো কথা নাই কিন্তু মাকৰ হৃদয়খনত যদি দুফাল কৰিবলৈ আহোঁ নহয় গোটেই পৃথিৱী মই উলট পালট কৰি পেলাম মাক হ'বলৈ আহিছিল আৰু ক'ত গৈছিল সেই মাকবোৰ যেতিয়া এই 10টা গুণ্ডাই মাৰিবলৈ খেদি ফুৰিছিল যেতিয়া এই কোলাক লৈ মই এসপ্তাহ নোখোৱাকৈ আছিলোঁ তেতিয়া কিয় নাহিছিল সেই মাকবোৰ তেতিয়া মাকৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে তেনেকুৱা ধৰণৰ সংলাপ আছে আৰু ইয়াতকৈ ভালকৈ শুনিবলৈ হ'লে আপোনালোকে নাটকত আহিব অলপ ভাল লাগে কি আপুনি যে কয় মানে কি ছোৱালীজনী নিজতো আপুনি কৈছে এইটো এইজনী মোৰ ছোৱালী অকল মোকে মা বুলি মাতে সেইটো এবাৰ ক'ব নেকি সেইটো আছিলে কথা নকবি মোৰ ছোৱালী আজিলৈকে কাকো মা বুলি মতা নাই আৰু নামাতেও তাই কেৱল এজনী মানুহকে মা বুলি মাতে আৰু সেইজনী হৈছোঁ মই মোৰ সেইটো বহুত ভাল লাগে ধন্যবাদ বা আপোনাৰ অভিনয় জগতৰ ইমানখিনি কথা আচলতে জনা নাছিলোঁ আজি এইটো ভিডিঅ'ৰ জৰিয়তে ৰাইজে জানিব হয়তো কিছুমান আপোনাৰ বিষয়ে নাজানিছিলে ভুৱা কিছুমান বাতৰিৰ পৰা আপোনাৰ বিষয়ে কিবা বেলেগ ভাবি আছিলে কিন্তু এইটো ভিডিঅ'ৰ জৰিয়তে ছ'চিয়েল মিডিয়াত ব্যৱসায় কৰি কিনে আজিকালি বহুতে আমাৰ নাম লৈ সেইসমূহলৈও মোৰ এটা অনুৰোধ আপোনালোকে অন্ততঃ আমাক এবাৰ ফোন কৰি সুধি ল'ব যে কি বস্তু সঁচা কোনবিলাক মিছা তাৰপিছত আপলোড কৰক অনুৰোধ কৰিছোঁ আপোনালোকক যাহা তাহা কথা আপলোড নকৰিব কোনো শিল্পীৰ ক্ষেত্ৰত বলিউডত কথাটো বেলেগ কাৰণ বলিউডত এখন বেলেগ সমাজত বাস কৰে বলিউডৰ শিল্পীসকল কিন্তু আমি অসমীয়া শিল্পীসকল সদায় মানুহৰ মাজতে বাস কৰিব লাগে আমি সাধাৰণ হৈ জীয়াই থাকিব লাগে গতিকে কিছুমান কথাই আমাক বৰ বিৰক্ত কৰে কেতিয়াবা গতিকে আপোনালোকে যিকোনো এটা বস্তু নিজৰ লাভৰ কাৰণে আপলোড কৰিবলৈ যোৱাৰ আগতে 10বাৰ চিন্তা কৰিব লাগিব হয় এই ভিডিঅ'টোৰ জৰিয়তে হয়তো কিছুমান কথা জানিব পাৰিব আৰু ধন্যবাদ বা এইখিনি আপোনাৰ ব্যস্ততাৰ মাজৰ পৰা যে আমাক আজি এইখিনি সময় দিছে তাৰ কাৰণে অশেষ ধন্যবাদ